নমস্কাৰ, তৃপ্তিৰ এসাঁজ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই জলফাইৰ এবিধ টেঙা মিঠা আচাৰ বনাই দেখুৱাম, একেবাৰে সহজ পদ্ধতিত। তো বলক পলম নকৰি ভিডিঅ'ৰ মাজলৈ যাওঁ। প্ৰথমতে জলফাইবোৰ মই ভালদৰে ধুই ল'ম। এয়া পানীৰে ভালদৰে ধুই ল'ম। ভালদৰে ধুই লোৱাৰ পিছত মই এইবোৰ ৰ'দত শুকাবলৈ দিম। কিয়নো জলফাইবোৰ যদি ভালকৈ শুকাই নলওঁ আচাৰ একেবাৰে বেয়া হৈ যাব। সেয়ে মই এইবোৰ প্ৰথমতে ৰ'দত দি ভালদৰে শুকাই ল'ম। এয়া জলফাইবোৰ মই ভালকৈ শুকাই লৈছোঁ, ৰ'দত দি একেবাৰে ভালকৈ শুকাই লৈছোঁ। ইয়াত অকণমানো পানী নাই। এতিয়া মই কটাৰীৰে এনেদৰে কাটি ল'ম। কিয়নো কাটি নল'লে ভালকৈ মছলা নোসোমাব। তো মই কটাৰীৰে এনেকৈ কাটি লৈছোঁ। মই আচাৰৰ মছলা ৰেডি কৰি লওঁ। এয়া পাঁচফোৰণ মছলা মই গেছত 1 মিনিটমান ভাজি লৈছোঁ। কিয়নো বেছি ভাজিলে টেষ্টটো বেয়া হয়। এতিয়া মই এইবোৰ মছলাবোৰ বাটি ল'ম। আমাৰ মছলা ৰেডি হৈ গৈছে। ইয়াতে মই 7টামান শুকান জলকীয়া লৈছোঁ। এতিয়া মই এখন কেৰাহী গৰম কৰি লওঁ। কেৰাহী গৰম হৈ যোৱাৰ পিছত 1 কাপমান সৰিয়হৰ তেল দি দিলোঁ। এতিয়া মই কেইটামান নহৰু আৰু আদাৰ টুকুৰা থেতেলিয়াই লওঁ। তেল গৰম হৈ যোৱাৰ পিছত 7টামান শুকান জলকীয়া দি দিলোঁ। এতিয়া মই এড কৰিম থেতেলিয়াই লোৱা আদা নহৰুবোৰ। আদা নহৰুবোৰৰ কালাৰ ব্ৰাউন হোৱাৰ পিছত মই ইয়াতে এড কৰিম হালধি গুড়ি আৰু এয়া ধনিয়া গুড়ি। মছলাবোৰ ভালকৈ ভাজি লোৱাৰ পিছত মই এড কৰিম জলফাইবোৰ, যিবোৰ মই আগতে ভালকৈ ধুই লৈ ৰ'দত শুকাই লৈছোঁ। পাঁচ মিনিটমান ভাজি লৈ লোৱাৰ পিছত মই ইয়াতে এড কৰিম নিমখ। এয়া দি দিছোঁ আগতে ভাজি গুড়ি কৰি লোৱা পাঁচফোৰণ মছলাবোৰ। মছলাবোৰ মই ভালকৈ হাতেৰে মিক্স কৰি লৈছোঁ। মছলা মিক্স হৈ যোৱাৰ পিছত মই এড কৰিম চেনি। এয়া মই দি দিলোঁ 1 কাপমান চেনি। এয়া মই চেনিবোৰ হাতেৰে মিক্স কৰি লৈছোঁ। চেনি দি দিয়াৰ পিছত মই হাতেৰে ভালদৰে লৰাই থাকিম।
চফ্ট নোহোৱালৈকে জলফাইবোৰ চফ্ট নোহোৱালৈকে মই হাতেৰে লৰাই থাকিম। চেনিবোৰ গলি যোৱাৰ পিছত মই ইয়াতে এড কৰিম আধা কাপমান ভিনেগাৰ। এয়া মই দি দিছোঁ আধা কাপমান ভিনেগাৰ। বইল নোহোৱালৈকে আৰু জলফাইবোৰ চফ্ট নোহোৱালৈকে মই হাতেৰে লাৰি থাকিম। এতিয়া মই চেক কৰি চাম জলফাইবোৰ বইল হৈছে নে নাই। এয়া চাওক, মই আপোনালোকক দেখুৱাইছোঁ কিমান চফ্ট হৈছে জলফাইবোৰ। এয়া চাওক কিমান চফ্ট হৈছে। এয়া হৈ গৈছে মোৰ আচাৰ, একদম ৰেডি। এয়া চাওক কিমান চফ্ট হৈছে, একেবাৰে চফ্ট হৈছে। এইটো খাবলৈ বহুতেই মজা। আপুনি যদি এইবিধ আচাৰ কেতিয়াও খাই পোৱা নাই তো এবাৰ বনাই খাই চাবচোন, আৰু খাই কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব দেই। আজি ইয়াতে সামৰিছোঁ। ভিডিঅ'খন ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।